কি খবৰ খবৰ নিশ্চয় আপোনালোকৰ ভাল মই হেলেন কিচেন এণ্ড ব্লগ আপোনালোক সকলোকে স্বাগতম জনালো বহুত দিন হ'ল ৰেচিপি দিয়া হোৱা না বিশেষ এটা কাৰণত আজি এটা ৰেচিপি লৈ আহিল আপোনালোকৰ মাজলৈ সুইট ৰোল মিষ্টি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেচিপিটো কম সময়তে বনাব পাৰিব 5-10 মিনিটৰ ভিতৰতে দেখিছানে কিমান সুন্দৰ হৈছে সুইট ৰোল মিষ্টিবোৰ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই লৈছোঁ 50 গ্ৰাম বাটাৰ 170 গ্ৰাম গুড়া গাখীৰ লৈছোঁ পাউডাৰ গাখীৰ ইয়াতে লৈছোঁ 75 গ্ৰাম ময়দা আৰু 250 গ্ৰাম চেনি লৈছোঁ ইয়াতে অৰেঞ্জ কালাৰ ফুড কালাৰ ব্যৱহাৰ কৰিম এতিয়া এটা পেনত মই পেন এটা বহাই দিছোঁ ইয়াতে মই চেনি দি দিছোঁ পানী দি দিছোঁ চেনিখিনি ধুনীয়াকৈ গলাই দিব লাগিব চেনিখিনি গলাই দিছোঁ এতিয়া মই দি দিম ইয়াতে পাউডাৰ গাখীৰ মিলাই ল'ব লাগিব গেছৰ জুইটো ফ্লেমটো মই অফ কৰি দি দিছোঁ ইয়াতে দি দিছোঁ মই ময়দা ইয়াতে দি দিম মই এতিয়া 50 গ্ৰাম বাটাৰ ধুনীয়াকৈ মিলাই ল'ব লাগিব ধুনীয়াকৈ মিলাই লোৱা হোৱাৰ পিছতে বুজি পাব আপোনালোকে এতিয়া মই গাখীৰে চেনিৰে ময়দা ধুনীয়াকৈ মিলাই ল'ম এনেকৈ মিলাই দিছিলোঁ চেনি পানীবোৰ নাইকিয়া হৈ গৈছে মই গেছটো অন কৰি লৈছোঁ অফ কৰি লৈছোঁ নহ'লে জ্বলি যাব পাৰে এতিয়া হৈ গৈছে মই ৰাখি দিম ইয়াতে নুমাই দিম এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ইমান ধুনীয়া হৈছে মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ ঠাণ্ডা হৈ গৈছে এতিয়া মই ৰোলটো ধুনীয়াকৈ বনাই ল'ম আপোনালোকে চাব এতিয়া মই হাতত অলপ ঘিউ সানি লৈছোঁ তেতিয়া লাগি নধৰে মই দুটা ভাগ কৰি লৈছোঁ ইয়াতে এটা ভাগ কৰি লৈছোঁ আৰু ইয়াতে আধা থৈ দিছোঁ এতিয়া মই বেলি ল'ম এটা বেলুনৰ সাহায্যৰে মই বেলি ল'ম ধুনীয়াকৈ এইটো অলপ মোটা কৰিব লাগিব দুটাকে সমান সাইজ কৰি ল'ব লাগিব বেলিলত হৈ গৈছে এতিয়া মই ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰিম অৰেঞ্জ কালাৰ ফুড কালাৰ ফুড কালাৰ ব্যৱহাৰ কৰিম ইয়াতে
অকণমান দি দিছোঁ ধুনীয়াকৈ মিলাই ল'ব লাগিব এতিয়া মই অৰেঞ্জ কালাৰৰ এখন দি দিছোঁ ইয়াতে ধুনীয়াকৈ আকৌ বেলি ল'ম মই এবাৰ পাতলকৈ বেলি ল'ব লাগিব এইটো সমানবিলাকত ধুনীয়াকৈ বেলি দি দিম এতিয়া মই গালকেইটা অলপ এনেকৈ দি দিম মিলাই দিব লাগিব গালকেইটা ধুনীয়াকৈ এইটো মিলাই দি দিম সমান কৰি গালবিলাক মিলাই দিয়া হৈ গৈছে এতিয়া মই এইটো ইয়াতে দি দিম অৰেঞ্জ কালাৰ এতিয়া মই ধুনীয়াকৈ ৰোল কৰি যাম ৰোল কৰি যাব লাগিব এইটো অলপ কুমহীয়া গৰম হৈ থাকোঁতে আপুনি এই ৰোলটো বনাই ল'ব লাগিব ৰোলটো হৈ গৈছে মই ধুনীয়াকৈ অলপ টাইমৰ কাৰণে মই ৰাখি দিম গালকেইটা এনেকৈ মেৰিয়াই দিব লাগিব এতিয়া মই এইটো 10 মিনিটৰ কাৰণে ৰাখি দি দিম এনেকৈ বেলি লৈ লৈছোঁ অলপ ময়দা দি কেনে যথেষ্ট লম্বা হৈ আহিছে এতিয়া মই এনেকৈ আকৌ ৰোল কৰি ধুনীয়াকৈ ৰোল কৰি ল'ম কোনো বতাহ সোমাব দিব নোৱাৰিব ইয়াতে দুটা চাইড ধুনীয়াকৈ বন্ধ কৰি দি দিম এতিয়া মই আকৌ আধা ঘণ্টাৰ কাৰণে ৰাখি দি দিম আধা ঘণ্টাৰ পিছত আকৌ মই আপোনালোকক কাটি দেখুৱাই দিম
দেখিছেনে কিমান ধুনীয়া হৈছে কিমান ধুনীয়া হৈছে আপোনালোকে এই ৰেচিপিটো ঘৰতে ট্ৰাই কৰিবচোন খাবলৈ বিৰাট ধুনীয়া হয় আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন হয় ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব আজিলৈ বাই বাই